আসসালামু আলাইকুম ওরহমতুল্লাহি ওবরাকাতু। ভিডিওটোক লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি ল'ব। আগন্তুক ভিডিওটো আপুনি পাই যাব। বিষয়টো হ'ল যে কাৰোবাক যদি কিবা আবেদন কৰিবলগীয়া থাকে তেতিয়াহ'লে আপুনি আবেদন কৰাৰ আগত নিজকে পাকচাপ কৰি ল'ব আৰু যাক আবেদন শুনাব তেওঁ গ্ৰহণ কৰাবৰ কাৰণে ৭৫ বাৰ সূৰা ফাতিৰ পাঠ কৰিব। তেতিয়াহ'লে তেওঁ আপোনাৰ আবেদনটো গ্ৰহণ কৰিব আৰু আপোনাৰ উদ্দেশ্য সফল হ'ব। আৰু এটা কাম কৰিব পাৰে, আপুনি যি আৰ্জি বা আবেদন কৰিব সেয়া আপুনি সুন্দৰ কৰি লিখিব পাৰে আৰু কালিবিহীন এটি কলমেদি সূৰা ফাতিৰ লিখি ল'ব আৰু সেয়া যাৰ ওচৰত আবেদন দাখিল কৰিব তেওঁ সেয়া গ্ৰহণ কৰিব আৰু আপোনাৰ উদ্দেশ্য সফল হ'ব। আৰু যিটো ডিজাইন আপোনাক দিয়া হৈছে স্ক্ৰীনত চাই আছে, এয়া যদি লিখি আপোনাৰ নিজৰ লগত ৰাখে তেতিয়াহ'লে যিকোনো আবেদন উদ্দেশ্যত আপুনি সফলতা প্ৰাপ্ত হ'ব ইনশাআল্লাহ। অধিক জানিবৰ কাৰণে আমাৰ কন্টেক্ট নাম্বাৰ 93659388 এইটো নম্বৰত কল দিয়ক। তেতিয়াহ'লে আপোনালোকৰ কাৰণে এয়া সুবিধাজনক হ'ব। আমাক দি আপোনালোক কাম কৰি ল'ব পাৰিব, যিকোনো কাম। সৰ্বশেষত অৱশ্যে শেষ কৰিছোঁ। আসসালামু আলাইকুম ওৰহমতুল্লাহি ওবৰাকাতুহ।